हेलो गाइस আজি আকৌ বহুত দিনৰ মূৰত নতুনকে মিনি ব্লগ এটা লৈ আহিছো মই ব্লগ নিদিয়া কেদিনমান হ'ল মানে এক্সাম হৈ আছিল যে সেইকাৰণে ব্লগ বনোৱাই নাই আৰু তাৰপিছত আজি ভাবিলো আৰু কলেজো বন্ধ ব্লগ এটা বনাও বুলি এয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলো আমাৰ এলি দেখিছে নাই চুলা পিন্ধি আছে গাছা ধুই মেলি আহিলো আহিকিনি প্ৰাৰ্থনা কৰিলো আজি মানে বা মই বৰ্ডত থাকো যে সেইকাৰণে মানে গাছা ধুই সোনকালে আহি প্ৰাৰ্থনা কৰি এই দোকানলৈ যাবলৈ ওলালো কিবা এটা খাবলৈ আনিবলৈ গাখীৰ আৰু বিস্কুট আনিলোগে চাহ বনাইছো চাহ মানে মাহঁতেও নাই খোৱা মা বা আৰু মই লগতে খালো আৰু এলিয়ে মা দেখিছে ভাত খাইছিলে ভাত খাই কিনি আকৌ ওচৰত বহি লৈছে বিস্কুট খাবলৈ তাৰপিছত তাইকো বিস্কুট খোৱালো ময়ো খালো এয়া মামাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছে মানে আমাৰ থকা পৰা মানে অলপ বেছি দূৰ নহয় আৰু অলপ দূৰ আৰু মামাহঁতৰ ঘৰলৈ গৈছে মা তাৰপিছত এয়া মই অকণমান শুওঁ বুলি ল'লো এলি নটংকি দেখিছে নাই একদম পেটত আহি কিনি শুই ল'লেহি যি উৎপাত তাৰপিছত শুই উঠিলো উঠি কিনি মুখ চুখ ধুই কিনি আকৌ চাহ খাবলৈ ল'লো মানে বা দোকান বন্ধ কৰি আহিলেগে সোনকালে তাৰপিছত মোলে মই ভাত নাখাওঁ যে সেইকাৰণে এয়ালৈ আহিলে খাই মেলি ল'লো খাই মেলি লৈ কিনি এতিয়া মানে পাৰ্লাৰলৈ যাবলৈ ওলাইছোঁ বা আৰু মই মানে বা ভাগৰ কিবা এটা কৰিব আছিলে আৰু সেইকাৰণে বা মই যাবলৈ ওলালোঁ দুইজনী মানে টমটমত নাই যোৱা খোজকাঢ়িয়ে গৈছোঁ মানে আমাৰ ওচৰতে পাৰ্লাৰখন সেইকাৰণে তাৰপিছত এই বহুত দিনৰ মূৰত ব্লগ এটা লৈ আহিলোঁ দেই আপোনালোকে ছাপোৰ্ট কৰিব মোৰ ব্লগ চাই কেনেকুৱা পায় বাৰু কমেণ্ট কৰিব দেই লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু দেই তাৰপিছত ঘৰ পালোহি আজি